बोलो जुबान केसरी আজি ভাবিছে বিমল খাই অ চেনেলটো সাবস্ক্রাইব কাৰণে যদি কৰি দিবি চাও মোৰ বেজা গাখীৰ দিয়া চাহ খাব লাগছে ক'বাত আমি নুমো দে এইখান এতিয়া ক'ত নুমোৱা যাব এতিয়া কাবাৰ ঘৰৰ ওপৰত নুমব লাগিব চাহ এইবিলাক কমজুৰি ঘৰ ভাঙি যাব মই এটা ঘৰ দেখা পাইছো সেইটো ঘৰৰ ওপৰতে নুমব লাগিব এই চাহ এই পৰি মৰিম মই কি কৰিম এই চাহ কিয় এনেকুৱা কৈছ তুমি এটা মনে মনে আহি থাকে ভয় নকৰিবি মই নুমি আছো না তই মনে মনে আহি থাক এই চাহ মই চেচ আৰু এই কিবাকে বাপ্পা ঐ কি নুমন দিলবে মই আজিয়ে ফাৰ্ষ্ট নুমি পাইছো ইনকে দাদা তলত হোটেল আছে নেকি হোটেল আছে কিন্তু কি এই তই কি আনকি মুছা মই জীৱনত আজিয়ে ফাৰ্ষ্ট দেখা পালো হেলিকপ্টাৰৰ পাইলটে নামি পেলাই চাহ খাবা আহা বা আজি বজাৰত বেয়া মানুহ আহিছে হৰিবল দি ঐ তহঁতে কি মুখ মেলিছে আছে হৰিবল দি ঐ কি হ'লে তোৰ হা কি হ'ল বুলি ক'ব আহিছা ইমান ডাঙৰ ভূমিকম্প এটা গেল গমে নাপালি তই এই ভূমিকম্প দিয়া নাই দিলে দে কিয়নো ইমান এটা পাব লগা হ'ল তই হিংকে কৈছা ভূমিকম্প দিলি মাটি ফাটি যাব তই পলবালে সময় নাপাবি গম পাইছা আৰু কি কয় দিলে দে কি হয় বুলি কয় আৰু ইমান ভয় নালাগিল হয় মোৰ গম পাইছা সেইদিনা মোৰ যিহে অৱস্থা আছিল ৰাতিপুৱা কিনো হৈছিল তোৰ শুনবা খুচ্ছা যদি শুন যেতিয়া ভূমিকম্প দিছিল মই তেতিয়া ঘুমাই আছিলো আৰু যেতিয়া একে ঘটঘটে লৰবা ধৰিছিল মই তেতিয়াও উঠি আহিব নোৱাৰিলো গম পাইছা কিয় উঠি আহা নাই তই সেইটোৱেতো মেইন কথা গম পাইছা কাৰণ মই ৰাতি ঘুমোতে গামছা খুলি আছিল গামছা বিচাৰি নাপালো সেনকে বাকী ঘৰৰ মানুহ পৰা চব চোতালত আছে মই চাঙৰ তলত সোমাই থাকিব লগা হৈছে সেইকাৰণে এতিয়া মই পাদৰ চান এটা শুনিলেও একেবাৰে ভয় খাই উঠো হ'ব দে মই আৰু এনেকে মানুহ জমা লাগি থাকি নাপাতো এনেইতো বাছ ওলোৱা নাই শুনি চাওছো ভূমিকম্প আহিলে আপুনিও হৰিবল দিব হোৱাটছএপৰ ষ্টেটাছ নহয় সেয়ে সকলোৱে ক'ব হৰিবল পিতেই মই কইনা আনবা যাওঁ মই সঁচাই যাম কিন্তু মই সঁচাই গাৰ্লফ্ৰেণ্ডটো লৈ আহিম কিন্তু মন্দিৰত বিয়া পাতি লৈ আহিম দেই কিন্তু কি খাই জন্ম দিছিলি তই মোক এটা জীয়াও নাচাই মোক দেখি আপোনালোকৰ হাগা হলে কি কৰে মই জানো আপোনালোকে হাগা হলে ডক্তৰৰ ওচৰত আহে কিছুমান মানুহে বহুত ভয় কৰে হাগা হলে কাৰণ তেওঁলোকৰ পানীয়া কৰি যায় তেওঁলোকে তেতিয়া ভয় কৰে পেটৰ ভিতৰৰ পৰা নাৰী ফুটি চব বাহিৰ হৈ আহে বুলি হাগা হলে একচুৱেলি এটা কথাত ভাল হয় হাগা হলে এইটোৱেই ভাল হয় যে লেট্ৰিনত পানী নামালিও হয় বাৰু মই আজি আপোনালোকক এটা ঘৰুৱা ঔষধ কম যিটো খালে নেকি আপুনি লেট্ৰিনলৈ বাৰে বাৰে যোৱাটো বন্ধ কৰিব সেই ঔষধটো হৈছে আঠিয়া কলে আপোনাৰ হাগাটো একদম টাইট কৰি দিব আজিৰ পৰা আপোনালোকে হাগা হলে ব্যৱহাৰ কৰিব আঠিয়া কল আৰে অতুল তংকাই দেখোন কি কবি আৰু গাড়ীত বৰ লৈ যাও তোক ঘৰত পিছে ভাই তই কি কৰি আছা কিনো কৰবি এখন নতুনকে কিনছো এখনতে এটা দুটা ভাড়া মাৰি চলি আছো আৰু পিছে কোনোবা দিনা ভাড়া চাড়া নাপায়ে আৰু চলি থাকিলে হ'ল তোক নৰাহে আৰু নতুন গাড়ী চাড়ী ললি আৰে ভাই সেইটো কথা নহয় আজিকালি মই চিনেমাও কৰিব নাপাইছো তাকে এখনকে লৈছো কেতিয়াবা গোবৰো টানো যায় তই কি চিনেমা নাপায় নেকি কিনো কবি এই ভাই বুঢ়াও হলো না কোনো চিট নেদেই ডেকা কালতে বিয়াখন পাতিছো পাতি শেকাটো পাইছো এতিয়া মই তিৰিঘে খুৱাম নে চলিঘে খুৱাম মাথা চাথা বেয়া হৈ যোৱা হৈছে ভাড়া মাৰি যিকেইটা পা সন্ধিয়া মাল খাওঁতে যায় সেইকেইটা মোৰ তিৰি চলি বা মালটো ভাল লাগছে বাকী পিছে তই কি কৰি আছা মইনো আৰু কি কৰিম হেল্ল' এই লেট্ৰিনত পানী ভৰাই থৈ দিছো বাল্টিঙত মই যাই আছো পিছে তোক বহুত দিনৰ মূৰত লগ পালো তই এতিয়া পিছে কিহত সোমাই আছা কাম দিল্লীত লেট্ৰিনৰ টেংকি চাফা কৰো মাহে 60,000কে পাওঁ এনেকে আছো আৰু বেলেগ কাম আৰু বিচাৰি নাপালি ভাই মোৰ সেইটো কৰিয়ে ভাল লগা হৈছে আপোনালোকেও যদি বেকাৰ আছে তেনেহলে এইখন গাড়ী কিনক টাটা ইন্ট্ৰা আৰু মোৰ দৰে গোবৰ টানি চলি থাকক থুনুক থানাককে দাউৰি উমৰে তাই পৰি উমৰে সি বস্তা উপিন্ধে তাই কাপোৰ কানি একো নাই মোক ডাউন উমাৰে সি ডাংবাও নৰে ভাই খাৰ খাৱাই চাইকেলতে দেখুৱাই দাউৰি উমৰে যায় ধৰবা লাগু নাপায় আমুল গাখীৰ বেয়া পায় ইণ্ডিয়াই গাই গৰুৰ গাখীৰ ভাল পায় ইণ্ডিয়াই আমুল তাজা বেয়া পায় ইণ্ডিয়াই আমুল তাজা গাখীৰ আপুনি একদম মল্লিও নাখাব কাৰণ ইয়াত মিহলোৱা হয় গৰুৰ মুখ তাতকে বহুত বেছি ভাল আমাৰ গাঁৱলীয়া গাই গৰুৰ গাখীৰ আজিৰ পৰা আপুনি আমুল বাদ দি খাব ডাইৰেক্ট লোকেল গৰুৰ গাখীৰ আমুল তাজা ভাল নাপায় ইণ্ডিয়াই তহঁতে কৈছোন বাৰু কি মিছ কৰা তহঁতে যিহেতু থাকা একফালৰ পৰা এটা এটাকে কৈ যা
কোনে কি মিছ কৰা কি ক'ম ছাৰ মোৰ ঘৰৰ পৰিয়াললৈকে বহুত মনত পৰে বেছিকে তোৰ ঘৈণীয়েৰে কি কয় এই ভাই সেইটোতো হ'বই মোৰ কিন্তু চলিটোলে বেজাই মনত পৰে ছাৰ মানে বেছি ডাঙৰ হোৱা নাই এই মোবাইলত আছে এইটো চাইচোন 3 মাহতে মই এৰি থৈ আহিব লগা হৈছে তহঁতৰ কথা আমি বুজি পাওঁ আজি ইমান দিনৰ মূৰত অক্ষয় ছাৰ আহিছি দুখৰ কাহিনী উপায়ো ললি দেখো এ তই ৰচোন মনে মনে থাক দুখৰ মাজতে আমি জমিনিও কওঁ ইনকা কথা পাতি ভালে লাগে মই কিন্তু আৰু এটা বস্তু মিছ কৰোঁ কাকাৰা পুৰি খাই মই বেজাই ভাল পাইছিলোঁ ছাৰ মোৰ বুঢ়া হাণ্ডাল কি বেজাই মনত পৰি থাকে কি কম আৰু তহঁতৰ কামে সেই ইটা মোৰ ফালৰ পৰা তহঁতক কিন্তু মই দিলছে চেলুট দিছো এটা আৰু এতিয়া মই তহঁতে ভাল পোৱা বস্তুবিলাক ৰান্ধি খুৱাম তহঁতক আৰু মই বনাবাও শিকি থৈ যাম যৌ ইটা চাবিয়া অক্ষয় ছাৰে বনাবাও শিকাব এই ভাই ছাৰে বঢ়িয়া বনাই বোলে ছাৰ আপুনি বনাব জানানে কি কয় তহঁতে গোটেই বৰটোলেনি বিয়াৰ ভোজোপা ময়ে ৰান্ধি ফুৰো আমাৰ গাঁৱত বৰটোলেনি বিয়া হলি ময়ে ভোজোপা ৰান্ধো এই ধস্ত চাউলৰ বস্তাটো আৰু তহঁতে গোটেই পাই লোক লাগি পিয়াজ বাকলে দি নেহৰু বাকলে দি আৰু বিন কুটি দি তই যা এটা চুঙাটো কঞ্জুৰ আছে জিৰা খুন্দি থাক মই আজি তহঁতক বঢ়িয়া খানা এটা খুৱাই থৈ যাম এই ঘোঁৰাৰ মুখ ঢালি আছো ভাপা হয় জুই জ্বলি গেলে চকুতে ধুচি ধোৱা পাই এই চুৰাত চয়াবিন ঢালি দিছো ৰ বঢ়িয়া লাগে খাই আৰু এইপিনি লেবেৰা খিনি হৈ আছে ৰুটি চুটি হৈছে আমাৰ বেঙেনা খিনি তলত লাগব এই পুৰি উপা বহুত কষ্ট হৈছে বনতে খা খাই আছো পুৰি মাছছি বেজাই ভাল হৈছে ৰ ময়ো খাই চাওঁ ৰ থংকাই তোক কিবা লাগব নেকি নালগে দে কিমান দিনৰ মূৰত ইনকে খাইছো এসাঁজ কি মজা লাগছি তই দেখছান না আঙুলি চুই চুই মাছ সুধা ভাতপা খাই আছে যদি দালি নলয় কি অলপ লেবেৰা দি অলপ তাক ৰ মই অলপ চবকা ভগে ৰ বেঙেনা লৈ বেঙেনা ভাজা লৈ 1 পিচ গোটেইকেইটাই লৈ বেঙেনা ভাজা 1 পিচ ময়ো 1 পিচ লওঁ ৰ ভাল লাগছি দেখোন খাই যে তিনকেনে লাগছি খাই বঢ়িয়া লাগছি কিন্তু খাই আৰে অক্ষয়ে বনালেতো ভালে লাগে খাই আপোনালোকক ৰান্ধনি লাগিলে কবি অক্ষয় যাব মই জাকে জাকে ৰান্ধি নতো অক্ষয় ছাৰ কেৰাহীটোনো ক'ত আছে ৰুকি ফেলাই খাওঁ মই ৰাম এইবাক দেখছেন নাই গোটেই আঙুলি চুই চুই মাছছি ভাই টেষ্টি খানা আপুনিও বনাব পাৰিব যদি থাকে আপোনাৰ লগত ঘোঁৰাৰ মুখ कुछ भी আরে ওই র ক'ত যাবা আইছা ইনকে স্যার গার্লফ্রেন্ডে মারছি তাকে লোক ধরবা যাবা আইছো স্যার বহুত দিন হল লোক ধরাই নাই না কি নাম তোর গার্লফ্রেন্ডর কামেনি খগেনৰ জিয়া হেলমেট ক'ত তোৰ স্যার কি হেলমেট লাগে আৰু মাছ মাৰিয়ে আইছো দেখোন আৰু আছে নেকি আছে স্যার দি আছো ৰ আছে অনলাইন কৰি আনছো বৰ বেলেগ দেখোন এখন মাছা মাৰিলো ফিঠি উঠা মাস্ক মাৰি আহিলে হ'ব নেকি হেলমেটটো লাগব গম পাইছা এক্সিডেন্ট হলি মাস্ক নাপাছ এই খোলতা যাব তোৰ সৰি স্যার আজিপে হেলমেট পিন্ধি আহিম গাড়ী চলাওঁতে হেলমেটটো পিন্ধি আহিলে একো নাযায় হয়নে নহয় সেইকাৰণে পিন্ধি আহিবি ৰ এইটো পইচাটো লৈ যা ডিম্পুৰ দোকানৰ পৰা হেলমেট এটা কিনি লবি হে গাড়ী চলালে ব্যৱহাৰ কৰিব হেলমেট নহলে আপোনাৰ লাও খোলা উৰিলে আমাৰ দায় নাই ভিক্ষাৰী চাই লওঁ মই বুলেট কিনিলো 2000 টকাতে সেইটো কি ডাঙৰ কথা তোতকেও কম দামত কিনছো মই 1000তে কিনছো গম পাইছা তহঁত দুটাতকে ভাল গাড়ী মোৰখান গম পাইছা তাকো কম দামতে কিনছো 500তে থৈ তোৰ 500 টকীয়া গাড়ী মোৰ এখন পেচাবে দিয়ে চলে মোৰখানৰ 1 পোৱা গাখীৰ ভৰাই দিলি 15 দিন আৰামত চলি যায় মোৰ গাড়ী বতাহতে চলে মোৰ গাড়ীখনৰ নাম মিষ্টাৰ ভাসু ৰাখছো আৰু মই মালতী ৰাখছো মোৰখান আৰু মই মোৰখান ফুলেশ্বৰী ৰাখছো এয়া আমি নতুন কোম্পানী লঞ্চ কৰছো পেট্ৰলৰ পইচা বাচাবৰ কাৰণে মই এনেকুৱা গাড়ী উলিয়াই দিছো যাতে আপোনালোকে চলাব পাৰা প্ৰথম গাড়ীখন পেচাবে দিয়ে চল দ্বিতীয়খন গাখীৰে দি আৰু তৃতীয়খন হাৱাতে চল গোটেইকেইখন গাড়ীয়ে একে সমানে পইচা বাচাব গতিকে আপোনালোকৰ দামী দামী বাইক বেছি কিনক গুণ্ডা গাড়ী আৰে গুৰুজী ৰ ছাৰ কওকচোন কি কথা আছে বাবা তই কিয় ইমান জোৰে গাড়ী চলাইছা মই গম পাইছো ৰ আজি বোলে তোৰ বাপে দ্বিতীয় কইনাটো আনছি সেইকাৰণে নে হে আৰু জোৰে চলো খাহী মাৰা ভোজৰ কাৰণে আটানিকে যাবা নালগে নহয় এক্সিডেণ্ট হৈ যদি আন্দুগুটি ভাঙে তেতিয়া কি কৰবি মই গাড়ী স্পীড চলোৱা নাইতো তো মই কি কুকুৰী কণা নেকি মই ক'ত ক'লো